অসমীয়া গহনাৰ সম্ভাৰ লৈ মই ৰিজু আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ চেনেল ৰিজু জুনবিৰজলৈ স্বাগতম জনাইছোঁ। আজি আকৌ কিছু নতুন ডিজাইন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। যদি মোৰ ভিডিঅ'ত আপুনি প্ৰথম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তলত থকা ছাবস্ক্ৰাইব বাটনটো টিপি বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু লগতে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিবলৈ নাপাহৰিব। চাওক এতিয়া এইবিলাক ডিজাইনত মই ৰাখিছোঁ, এইবোৰ গলপতা, বেংগল, ইয়াৰিং ৰাখিছোঁ। এইটো এটা গলপতা, এইটো আৰু এটা গলপতা ডিজাইন শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই আৰু এযোৰ ইয়াৰিং শ্বেয়াৰ কৰিছোঁ। এইযোৰ খুব ধুনীয়া হয়। ইয়াৰিংযোৰ যিকোনো পাৰ্টিত অকলে পিন্ধিবই পাৰি, অকল ইয়াৰিংযোৰ পিন্ধিলেও যথেষ্ট হৈ যায়। আৰু এটা ছেট শ্বেয়াৰ কৰিছোঁ। এইটো চিম্পল এটা ছেট হয়, যিকোনো মানে এইযোৰ ওমেনৰ কাৰণে ভাল হয় বস্তুটো। চেইনত আছে 3টা শেৱালি। আৰু তাৰপিছত আৰু এটা শ্বেয়াৰ কৰিছোঁ, এইটো জেচমিন ফুলৰ পেণ্ডেণ্টত আমি অমলেট চেইন এটা ইউজ কৰিছোঁ, চেইনত লগাইছোঁ। খুব ধুনীয়া হয় ছেটটো দেখিবলৈ, দীঘল হয় চেইনডাল। লগতে আৰু এটা গলপতা শ্বেয়াৰ কৰিছোঁ, এইটো ষ্ট'নত ধানখিৰাৰ গলপতা, এইটো খুব ডিমাণ্ডত থাকে, এইটো শ্বেয়াৰ কৰিছোঁ মই। যদি আপোনালোকে অৰ্ডাৰ কৰিব খোজে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই কণ্টেক্ট নম্বৰটো অলৰেডি আপলোড কৰিছোঁ। এইটো চাওক এতিয়া, এইটো এটা ডিজাইন, গলপতাৰ ডিজাইন। ইয়াত মই মাল্টি কালাৰ ষ্ট'ন ৰাখিছোঁ। ইয়াৰিংযোৰ 3টা লেয়াৰত আছে। যিকোনো ড্ৰেছৰ লগতে ধুনীয়াকৈ মিলি যাব, যিহেতুকে ইয়াত 3টা কালাৰেই এড কৰি দিয়া হৈছে। হোৱাইট বেছটো বেছিকৈ ৰখা হৈছে, কাৰণ হোৱাইট বেছটো থাকিলে যিকোনো কাপোৰৰ লগত ধুনীয়াকৈ মিলি যায়। আপোনালোকে যদি বেলেগ মানে কালাৰ অপশ্যনটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে চেঞ্জ কৰিব পাৰিব। তাৰপিছত নেক্সট দেখুৱাইছোঁ মংগলসূত্ৰ। মংগলসূত্ৰ বহুতে মোক মানে ডিমাণ্ড কৰে যে মংগলসূত্ৰ বনাব লাগে। তো মই মংগলসূত্ৰ যদিও আছামিজ ট্ৰেডিশ্যনেল আছামিজ জুৱেলাৰীৰ ভিতৰত নপৰে, তথাপিতো মই বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। চিম্পলকৈ বনাইছোঁ, শেৱালি ফুল এটা দি পেলাই মই বনাইছোঁ। লগত ইয়াৰিং এযোৰ ৰাখিছোঁ। এইটো 1500ৰ ভিতৰত আহি যাব আপোনাৰ। এইটো ষ্ট'ন কালাৰটো হোৱাইট ৰাখিছোঁ, যিহেতু মংগলসূত্ৰ ডিজাইন হয়। এইটো ইয়াৰিংযোৰ চাওক, খুব ধুনীয়া সৰু এযোৰ ইয়াৰিং দিয়া হৈছে। এইটো অপশ্যনেল হয়, আপোনালোকে ইয়াৰিংযোৰ নল'বও পাৰে। এইটো অ'কে, নেক্সট আৰু এযোৰ ইয়াৰিং দেখুৱাইছোঁ। এইযোৰ জোনবিৰিৰ ইয়াৰিং হয়। আমি অকণমান গ'ল্ডৰ হেৰিটো ফিনিচিংটো দিছোঁ, এইটোত গ'ল্ড লুকটো দিছোঁ। এইটো চিলভাৰ বেছ উইথ গ'ল্ড পলিচ হয়, যদিও কমপ্লিট পিন্ধিলে গ'ল্ডৰ মানে বনোৱা যেন লাগিব বস্তুটো। এইযোৰ ইয়াৰিং, এইযোৰ আপোনাৰ 1000ত আহে, তো এইটো মিলাই দিয়া যায় আৰু 1000ৰ ভিতৰত আহিব। এইটো আকৌ এটা দেখুৱাইছোঁ, সদায় চলি থাকে। এইটো চিম্পল ছেট এটা, থকাৰ ছেট, 1500 প্ৰাইচ হয়। এইটো ষ্টাৰ্টিং ৰেঞ্জত পৰে। আৰু টাৰ্চেলটোত গল্ডেন আছে, আপুনি আদাৰ কালাৰতো টাৰ্চেল ল'ব পাৰিব। ইয়াতে কেইটামান ৰিঙৰ ডিজাইন দেখুৱাইছোঁ। জাপিৰ ৰিং আছে, আপোনাৰ ষ্ট'ন ৰিং আছে, শেৱালি ফুলৰ ৰিং আছে। এইবোৰ আপোনাৰ 1000 to 800 আৰু 800 to 1000ৰ ভিতৰত আছে। তাৰপিছত এপাত খাৰু দেখুৱাইছোঁ। এইটো মুঠি খাৰু, আমি মুঠি খাৰু যিটো কয়, এইটো পাইপ মুঠি খাৰু গল্ডেনত আছে। এইটো 3500ৰ পৰা ষ্টাৰ্ট হয় এপাত। এইটো এটা ডাইচৰ জোনবিৰি, খুব ধুনীয়া গল্ডেন ডাইচ কাটিং জোনবিৰি হয়, হেভি হয় আৰু খুব ধুনীয়া দেখাত হয়। আৰু যিকোনো চেইনৰ লগতো পিন্ধিব পাৰে। এইযোৰ ইয়াৰিং, এইটো আপোনাৰ 2200ৰ পৰা ষ্টাৰ্ট হয়, ডাইচৰ জোনবিৰি। এইটো এটা দেখুৱাইছোঁ ধানখিৰা জোনবিৰি, মিনাত আছে। এইটো ধানখিৰা জোনবিৰি মিনাত আছে, এইটো 200ত আহিব। এইযোৰ আকৌ ছিংগল ইয়াৰিং, এইযোৰ ধানখিৰা ইয়াৰিং ৰেড কালাৰত আছে, কাটিং কৰা ছিংগল ইয়াৰিং হয়। এইটো 800 পেয়াৰ। আৰু এটা ছেট দেখুৱাইছোঁ, এইটো ঢোলৰ ছেট হয়, এটা ঢোলৰ ছেট বুলিও ক'ব পাৰে, মানে শিলিখামণিৰ ছেট বুলিও ক'ব পাৰি। ইয়াত 5 পিচ 10 পিচ চেইন হিচাপে আছে। লগত আমি এটা ঢোলবিৰি লগাই দিছোঁ তলত, আৰু ইয়াৰিংযোৰ কমপ্লিট ঢোলবিৰি ছেট হয় এইটো। তাৰপিছত এইযোৰ গামখাৰু, মিনা কৰা গামখাৰু এযোৰ দেখুৱাইছোঁ। 3টা শিলিখা দিয়া আৰু মিনা কৰা আছে, ৰেড কালাৰত আছে। আপোনালোকে বিচাৰে মাল্টি কালাৰটো ল'ব পাৰিব। এইযোৰ পেয়াৰ আপোনাৰ আহিব 8000ৰ ভিতৰত আহিব পেয়াৰ। তো এইখিনি ডিজাইন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে ডিজাইনখিনি। যদি ডিজাইনখিনি ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যিকোনো অৰ্ডাৰ কনফাৰ্ম কৰাৰ কাৰণে মোৰ কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নম্বৰটো 8486317001। নম্বৰটো হোৱাটছএপ নম্বৰ হয়। আপোনালোকে হোৱাটছএপত ফটোৰ স্ক্ৰীনশ্বট ৰাখি পেলাই মোক যদি দি দিয়ে তেতিয়াহ'লে মোৰ বুজাত সুবিধা হয়, যিহেতুকে মই বহুত মেছেজ মানে বহুতখিনি ফটো আপলোড কৰিছোঁ। অ'কে, ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।